গোসাইগাঁও আৰক্ষীৰ অভিযানত ৮০টা নিচাযুক্ত কফ চিৰাপ বটল সহ ৪জনক আটক। নিচামুক্ত অসম গঢ়াৰ পৰিকল্পনাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভিযান অব্যাহত থকাৰ সময়তে কোকৰাঝাৰ জিলাৰ গোসাইগাঁও আৰক্ষীয়ে অভিযান চলাই বৃহৎ সংখ্যক নিচাযুক্ত কফ চিৰাপ বটল জব্দ কৰিবলৈ সক্ষম হয়। বিশেষ আমাৰ ইনফৰমেশ্যন আছিলে যে এখন টিয়াগো গাড়ীত এনেকুৱা ধৰণৰ কনচাইনমেণ্ট আহি আছে, যিটো আমি মানে সন্দেহবশত মানে এনেকুৱা বস্তু আহি আছে বুলি গম পাইছোঁ যে সন্দেহজনক বস্তু। তাৰপিছতে এই টাইমত আমাৰ নাকা চাকৰ লগোৱা হয় আৰু এনিমেণ্ট টাইমত আমি ৰাতি এখন গাড়ী ইণ্টাৰচেপ্ট কৰোঁ। ইণ্টাৰচেপ্ট কৰাৰ পিছত গাড়ীখনত চাৰ্জ কৰা হয়। চাৰ্জ কৰোঁতে আমি প্ৰথমতে ছিটৰ ভিতৰতে একো নেদেখিলোঁ। যেতিয়া ছিটৰ কভাৰৰ ভিতৰৰ ফালে যিটো ছিট থাকে বেক ছাইডৰ ভিতৰৰ ফালে ছিটৰ ফালে একদম চেপি পিনে ভিতৰ যিটো ধৰিব নোৱাৰে মানে চিলাই কৰি পিনে এনেকৈ তেওঁলোকে কনচিল কৰি পিনে লৈ আহিছে পেকেট। প্ৰায় তেনেকুৱা পেকেট আমি 8টামান পাওঁ। 8টা বজাত তাতে প্ৰায় প্ৰতিটো 10টাকৈ আছিলে। খুলি চোৱাত দেখা যায় যে এইটো ফেঞ্চি অইল হয়, যিটো তেওঁলোকে কফ চিৰাপ বুলি লেখা থাকে। এইটো কডিন ফছফৰাছ বুলি আছে, তাতে লেখা আছে এইটো যে ড্ৰাগছে হয়। এইখিনি পাওঁ, আমি আহোঁ আৰু তাতে আমি ঘটনাস্থলীতে আমি গোটেই জব্দ কৰোঁ সেই সাক্ষাতত। আৰু ইয়াৰ যিখিনি আপকামিং যিখিনি আছে, ইয়াৰ ক'ৰ পৰা আহিছে, উৎসটো ক'ত, কেনেকৈ ধৰণে আহিছে, আমি গোটেইখিনি তদন্ত কৰি আছোঁ। আৰু এই সংক্ৰান্তত আমি অলৰেডি 4জন মানুহক গ্ৰেপ্তাৰ কৰিছোঁ। অলৰেডি ত্ৰিপুৰাৰ হয় আৰু তেওঁলোকে এইটো আগ্ৰাৰ পৰা ত্ৰিপুৰালৈ লৈ গৈছিলে। সেইটো কাৰণে ত্ৰিপুৰাৰ গোটেইকেইজন মানুহ ত্ৰিপুৰাৰ হয়। আমি সেইটো কাৰণে সোধপোছ চলি আছে আৰু লগতে আপোনাৰ যিখিনি আছে ইনভেষ্টিগেশ্যন আপোনাৰ জনাম আগত। জানিব পৰা মতে এক গোপন সূত্ৰৰ পম খেদি গোসাইগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অমৰজ্যোতি বাইলুঙৰ নেতৃত্বত যোৱা অভিযানকাৰী দলে 31 নং ৰাষ্ট্ৰীয় ঘাইপথত নাকা চেকিন লগাই TR07B0467 নম্বৰৰ টিয়াগো 4চকীয়া বাহনেৰে আগ্ৰাৰ পৰা ত্ৰিপুৰা অভিমুখী বাহনখনত অনুসন্ধান চলাই 80টা নিচাযুক্ত কফ চিৰাপ উদ্ধাৰ কৰে। আৰক্ষীৰ সূত্ৰত আটকাধীন যুৱককেইজন ত্ৰিপুৰাৰ বুলি সদৰি কৰিছে। গোসাইগাঁৱৰ পৰা আবু তাহি শিখৰ প্ৰতিবেদন, ইণ্ডিয়া লাইভ।